ফাইনেলি আজি বহুত দিনৰ মূৰত এটা ডাঙৰ সপোন মোৰ পূৰণ হ'ল, লগতে মোৰ মানুহজনৰো। লগতে আজি এটা ইউনিক বস্তু টেষ্টো কৰিলোঁ, তিতা কেৰেলাৰ আচাৰ। কোনো জীৱনত খাই পোৱা নাছিলোঁ, আজি প্ৰথমবাৰ ট্ৰাই কৰি চালোঁ। মই পিছে ইমানো বেয়া নাপালোঁ। লগতে কিছুমান ড্ৰাই ফ্ৰুট কোনো জীৱনত দেখি নোপোৱা আজি দেখি পালোঁ। মুঠতে আজি ভিডিঅ'টো ইমানেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, আপোনালোকে অকণো স্কিপ নকৰাকৈ চোৱাহে কথা। তেনেহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ আৰু লগতে মোৰ ফেচবুক পেজটো আপোনালোকে সকলোৱে ফ'ল' কৰি দিব। তেনেহ'লে ভিডিঅ'টো ঘৰৰ পৰা মই কেনেকৈ ওলাইছিলোঁ আৰু কেনেকৈ গ'লোঁ, প্ৰথমৰ পৰাই ভিডিঅ'টো দিছোঁ। আপোনালোকে সকলোৱে আশা কৰোঁ মৰম দিব। ফাৰ্ষ্টতে মই ধুনীয়াকৈ মুখত এটা ক্ৰীম সানি ল'লোঁ। মই পিছে মেকআপ চেকআপ একো নকৰোঁ, কেতিয়াবা অকেজনেলি কৰোঁ, একেবাৰে নকৰাও নহয়, কিন্তু এনেকৈ নৰ্মেলি থাকি নৰ্মেলি ক'ৰবাত গৈয়ে মোৰ ভাল লাগে। ক্ৰীমখিনি সানাৰ হোৱাৰ পিছতে কিন্তু মই ইয়াতে হোৱাইট টোন পাউডাৰটো অলপ সানি দিছোঁ, কিয়নো মই মেকআপ যিহেতু ফাউণ্ডেশ্যন কম্পেক্ট সানা নাই, সেইকাৰণে পাউডাৰকৈ অলপ দিছোঁ। আৰু পাউডাৰখিনি সানি হোৱাৰ পিছতে এয়া মই লিপষ্টিক লগাব ল'লোঁ, কিন্তু মানুহজনে মোক কিবা কৈ আছিলে, মই তাকে গালি দি আছিলোঁ। আপোনালোকক গালি দি থকা বুলি নাভাবিব দেই, মই মোৰ মানুহজনকহে গালি দি আছিলোঁ। তেওঁ কিছুমান কথা বুজি নাপায়, বুজি পাব লাগে ন। তাৰপিছত চেলাৰীখিনিও অলপমান আঁকি ল'লোঁ। তাৰপিছত আপোনালোকক ফাইনেল লুকটো দেখাই আছোঁ ৰ'ব। এয়াই হ'ল মোৰ ফাইনেল লুক। মই এটা ফ্ৰক পিন্ধি ল'লোঁ, লগতে এটা ঘড়ীটো থাকিলে অলপ ভাল লাগে আৰু নিজকে অলপমান ভাল লাগে আৰু কিবা এটা। তাৰপিছতে অলপমান পাৰফিউম মাৰি লৈছোঁ। এয়াই আৰু মই ক'ৰবালৈ গ'লে এনেকৈ যাওঁ চিম্পুলকৈ, ইমান কৰিবলগীয়া একো নাথাকে মোৰ। এয়া মই হেলমেট পিন্ধি পূৰা ৰেডি হৈ গ'লোঁ আৰু আপোনালোকক অলপ দেখালোঁ। আৰু ক'লৈ গৈ আছোঁ আপোনালোকক কোৱাই নাই নহয়, কৈ আছোঁ ৰ'ব দেই। এতিয়া আহি পালোঁহি মই কাজিৰঙা এক্সপ' মেলালৈ। ইয়াতে মই অহা কথা নাছিলে, কিন্তু তৎক্ষণাত অহা কথা হ'ল। এই মেলাখন হৈ আছে খানাপাৰা ওচৰতে হৈ আছে, বেছি দূৰ নহয়। ইয়াতে কিছুমান মেলা হৈয়ে থাকে, বাণিজ্য মেলা, কিবা মেলা, সকলো মেলাৰ আহিয়ে থাকে ইয়াতে। সেইটো কাৰণে ময়ো আহি ট্ৰাই কৰিলোঁ। এই মেলাখন 16 তাৰিখলৈ থাকিব বুলি কৈছে। যদি আৰু এবাৰ যাব মন যায় হয়তো যাম। দেখাই আছোঁ ইয়াতে যে কিছুমান ইমান ধুনীয়া বস্তু পোৱা যায়। এনেকুৱা কিছুমান মেলাত এনেকুৱা বাণিজ্য মেলা হওক, কিছুমান ইউনিক বস্তু পোৱা যায়, কিছু জেগাত বিচাৰিলেও পোৱা নাযায়, এই মেলাবোৰতে উপলব্ধ হয় মই জনাত। কিছুমান ইমান ভাল লগা বস্তু পোৱা যায়, কিন্তু ক'তো বিচাৰিলেও পোৱা নাযায় মই ভাবোঁ। আৰু ইমান ধুনীয়া পৰিপাটি হৈ আছে, ইমানেই ভাল লাগে। আৰু বস্তু লওঁ বা নলওঁ, কিন্তু সোমাই ভাল লাগে। কিন্তু ডিচিপ্লিন, আমাৰ যেনেকৈ কিছুমান মেলা হয় ন, একো ডিচিপ্লিন বস্তু নাই। এই কিছুমান মেলাত সিহঁতে ঠাই হৈ থাকে, তেওঁলোকৰ এটা হেৰি থাকে ন, কমিটি থাকে, তেওঁলোকে দোকান দিব পাৰিব, আন মানুহ দোকান দিব নোৱাৰিব। ইয়াতো তেনেকুৱাই, সেইটো কাৰণে ভাল লাগে আৰু ডিচিপ্লিন। চাই দিয়া হেৰি এইবিলাক গেম খেলোঁ, এতিয়া যোনে ক্ৰিকেট খেলিব নোৱাৰে তেওঁলোকৰ কাৰণে এইবিলাক দি দিছে ভিডিঅ'বিলাক। যোনে খেলিব বিচাৰেতো খেলিবৰ কাৰণেতো আছেই, খেলিবলৈ হ'লে বেট লৈ খেলিব লাগিব। ইয়াতে 3D ফিল্মৰ কথা কৈ আছে। এয়া বেট লৈ হেনো খেলিব পাৰে, 3D হেৰি কিবা চশমাযোৰ পিন্ধাৰ পিছত। ইয়াতে শুনকচোন, দাদাজনে কৈ আছে। বল আহিব, পিন্ধাৰ লগে লগে আহিব, বল আহিব, বলাৰ থাকিব, বেট চিলেক্ট কৰিব লাগিব, বেটছমেন ছেইম আৰু উইকেট কিপাৰ থাকিব। কিছুমানে দৌৰ মাৰি ওলাই গুচি যায়, নাভাবে ফ্ৰণ্ট মাৰি পেলাই আগলৈ ওলাই গুচি যায়। ইণ্টাৰেষ্টিং গেম চাবা। এইখিনি হৈছে এই ফিল্মখনৰ মূল বস্তু। এইখিনি নহ'লে নহ'বই, চাবৰ কাৰণে দিগদাৰ হ'ব নহ'লে।
এই বাবুজনে বোলে 3D ফিল্ম চাব। আজিকালি বাচ্চা যেন কিমান আগৰণুৱা, অলপো ভয় কৰা নাই, কিমান গপচত বহিছে দেখিছে। মানে এটা কমপ্লিট হৈ যাব। বৰ বেছি দেৰি চালেও মোৰ দেৰি চাবও নালাগে। Start. Welcome to YouTube channel Free DVR 360. In this video, you will experience 5 amazing roller coaster rides in 360 degree direction. The second coaster is inspired by Batman, another one by Jurassic World. And now, fasten your seatbelt and enjoy 5 different coaster experiences. It is for free and there is no queue. How great is this? এইটোৱে চাই আছে। মোক চাব কৈছিলে মানুহজনে, মইহে নাচালোঁ পিছে দেই। কেনেকুৱা লাগিলে? ভাল লাগিলে? ভয় কৰিছে নেকি? ভয় কৰিছে নাই? মোবাইলত চাই থাকোঁতে তাৰ সেইটো আছে আইডিয়া। ইয়াতে বোলে কিবা লাকি কাঠ দি আছে 10 টকা কৰি, মানে 2টা কুপন দিব তেওঁলোকে। তাতে লিখা থাকে কিবা চকলেট, ৰেজৰ, কলগেট, এনেকৈ বিভিন্ন ধৰণৰ চেম্পু বস্তু। তাৰপিছতে মানুহগৰাকীয়ে মানে দিব, কিন্তু 10 টকাত একচুৱেলি আমাৰ একো লাভ নহ'লে। চকলেট এটা আৰু হেৰি পাইছিলোঁ, ৰেজৰটো সৰু আৰু তথাপিতো মানুহজনে ট্ৰাই কৰোঁ বুলি কৰিলে, সেইটো কাৰণে কৰিলোঁ আৰু। পিছে এইবিলাক মিছা আৰু। ভাল ভাল বস্তুকেইটা কমকৈ দি থ'ব, পিছতে বেয়া মানে কম দামীকেইটা চেম্পু এপেকেট পাইছে আমাৰ মানুহজনে। এইবিলাক আৰু এনে 10 টকাটো খেদিলোঁ। কিন্তু 10 টকাটোৰ লগতে লাকি সেইটো চাব পাৰে, এইটো ৰেজৰটো ইমানো ভাল ৰেজৰ নহয় আৰু দেই। এবাৰ ইউজ কৰাৰ পিছতে হয়তো বেয়াই হৈ যাব পাৰে। তথাপিতো আৰু 10 টকাতে ট্ৰাই কৰিলোঁ, মনটো ভাল লাগিলে। তেনেকৈ ঘূৰি ঘূৰি কৰিলোঁ আৰু এয়াই আছিলে। তাৰ মাজতে পাইছে কিন্তু চাবোন তাবোন আমাৰো তেনেকুৱাই ক'বলৈ গ'লে মানে সদায় কেতিয়াও ভাল বস্তুবিলাক আহে, সৰুটোৱে সেইটো মানে এণ্টাৰটেইনমেণ্ট আৰু অকণমান। ঠিক আছে, থেংক ইউ। ভাল বস্তু বেছিকৈ কমেই থৈ দিয়ে হয়নে নাই? এটাই থৈ দিয়ে। সিহঁতে চেম্পু আৰু ৰেজৰটো বহুত থৈ দিছে, থৈ দি 10 টকা লুটি আছে ন। লৈ যাবা নেকি? হা ব'লা। লগতে থাম্বনেইলত যে আপোনালোকে মানে থাম্বনেইলত নহয়, ফাৰ্ষ্টতে যে ৰিভিউটো দেখিছিলে আপোনালোকে, সেইটো ৰিভিউটো মই এনেই কৈছিলোঁ, কিন্তু মই এখন মেলাতহে আহিছোঁ, মেলাৰ পৰানো ক'ত নিম। তাকে বিছনাখন ভাল লাগি অলপমান চালোঁ ফাৰ্নিচাৰবিলাকো, আৰু লগতে আপোনালোককো দেখালোঁ। আপোনালোকেও কমেণ্ট কৰি ক'ব দেই কোনযোৰ ফাৰ্নিচাৰ ভাল লাগিছে। মোৰ কিন্তু গোটেইকেইযোৰে ভাল লাগিছে, সেইটো কাৰণে মই বহি বহি এবাৰ ট্ৰাই কৰিছোঁ দেই। আৰু লগতে ফটো 2 কপিমানো মাৰি আহিলোঁ যেনিবা। এইটো নালাগে দে কোনটো ল'বা? হৈ যাব, এটা লৈছে হৈ যাব। অলপ খাই চাব লাগিছিলে, ভাল লাগে নে বেয়া লাগে বা। অলপ খাই ডাইৰেক্ট লৈ লওঁ। এই পৰি যাব। এইটো তেতিয়া কেলে আচাৰটো এবাৰ খাই চাম চোৱাচোন। চামুচ এপাত দিব। स्पून दीजिएगा, रख सकते देखिएगा। एक देने से हो जाएगा। খাবা নেকি? চামুচ পাত লৈ পেলাই হাতত লৈ পেলাই খাবা, হাতত লৈ পেলাই খোৱা।
এইটো আমৰটো খোৱাচোন আমৰটো খোৱাচোন চোৱাচোন একে নালাগে দে নহ'লে সেইটো পেলাই দি গম পাইছা চব ড্ৰাই ফ্ৰুটে আছে এয়া হৈছে আনাৰসৰ ড্ৰাই ফ্ৰুট আৰু এয়া হৈছে আমৰ আপোনালোকক কৈছিলোঁ যে ইউনিক কিছুমান ড্ৰাই ফ্ৰুট দেখিছিলোঁ এয়া আজি মই ফাৰ্ষ্ট দেখিছোঁ আপোনালোকে আগতে দেখিছেনে কমেণ্ট কৰি জনাবচোন দেই এয়া হৈছে মিক্স ড্ৰাই ফ্ৰুট গোটেই অল ড্ৰাই ফ্ৰুটবিলাক মিক্স আছে এয়াই আছিলে ড্ৰাই ফ্ৰুটবিলাক আপোনালোকক ফাৰ্ষ্টতে ৰিভিউটো দিছিলোঁ ড্ৰাই ফ্ৰুটৰ কিমানকৈ দামটো সোধাচোন কোনবিলাক তেনেহ'লে আজি ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত আকৌ পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ আপোনালোকক এই চেনেলতে তেনেহ'লে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোৱে ভালে থাকক সুস্থ থাকক তাৰে কামনা আৰু সকলোৱে মোৰ ফেচবুক পেজটো যদি চাই আছে ফ'ল' কৰি দিব আৰু লগতে ইউটিউবত চাই আছে যদি আপোনালোকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা ঘণ্টাটো বজাবলৈ একেবাৰে নাপাহৰিব কাষতে থকা বেলেগটো বজাই দিলে ন'টিফিকেশ্যনবোৰ ফাৰ্ষ্টতে পাব সেইবাবে তেনেহ'লে বাই বাই